গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু আমি আহি পালোহি ভোলাগুৰিৰ জ্যোতি পাৰ্ক। এয়াই হৈছে জ্যোতি পাৰ্ক। আৰু আজি যিহেতু সোমবাৰ আৰু লগতে ইংৰাজীৰ নতুন বছৰ, সেয়েহে মন্দিৰলৈ বুলি আহিলোঁ। আৰু এইটোৱে হৈছে ভোলাগুৰিৰ ভোলা থান মন্দিৰ। আৰু আমি আহি উপস্থিত হ'লোহি মন্দিৰত। লগত মোৰ ভাইটি আছে। আৰু চাকি ধূপ জ্বলাই ভগৱানৰ ওচৰত সেৱা ল'লোঁ, যাতে আহিব লগা দিনবোৰ ভালে ভালে পাৰ হয়, সকলোৰে মংগল হয়। তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। যিহেতু আজি সোমবাৰ আৰু লগতে ইংৰাজীৰ নতুন বছৰ, সেয়েহে অন্য দিনৰ তুলনাত আজিৰ মানুহৰ ভিৰটো অকণ বেছি দেখা গৈছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। শেষত সকলোকে আকৌ এবাৰ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ।